একদম পুৰা লাইনত চলি আছে। ইতিমধ্যে পোলিং পাৰ্টিখিনি আহিছে, গোট খাইছে, তেওঁলোকে মেটেৰিয়েল কালেক্ট কৰি আছে আৰু আমাৰ ৰিফ্ৰেছমেণ্ট চেলে ডাইনিং হল খুলি দিছে, ব্ৰেকফাষ্ট লাঞ্চ চলি আছে। যে সকলোৰে পোলিং মেটেৰিয়েল কালেক্ট কৰা হৈ যাবগৈ। ডিক'ডিং চেণ্টাৰৰ পৰা তেওঁলোকে EVM মেচিনবিলাক লৈছে আৰু গাড়ী ইতিমধ্যে লাইন কৰি থৈ দিয়া হৈছে কনভয়। প্ৰত্যেকজন ছেক্টৰ অফিচাৰে নিজৰ নিজৰ এলেকাৰ পোলিং ষ্টেচনৰ মানুহখিনি একেলগে কনভয় কৰি লৈ যাব। আমাৰ 788 ভোট কেন্দ্ৰ আছে, তিনিওটা বিধানসভা সমষ্টি মিলি পেলাই। স্পৰ্শকাতৰ তাৰ ভিতৰত 113টা আমি আইডেণ্টিফাই কৰিছোঁ। এই 113টাত আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইয়াত আমি চেণ্ট্ৰেল পেৰামিলিটাৰী ফ'ৰ্চ ৰাখিছোঁ, হাফ ছেকশ্যন কৰি পেলাই। আৰু যিবিলাক পোলিং ষ্টেচন স্পৰ্শকাতৰ নহয়, তাতো যদিহে অলপ দূৰণীয়া হয়, পুলিচ ষ্টেচনৰ পৰা 9 কিলোমিটাৰ, পুলিচ ষ্টেচনৰ পৰা যদি 9 কিলোমিটাৰ বা 10 কিলোমিটাৰ আঁতৰত হয়, সেইবিলাকতো আমি পেৰামিলিটাৰী ফ'ৰ্চ লগাই দিছোঁ। মহিলা পোলিং ষ্টেচনত আমি 25টা ৰাখিছোঁ, তিনিওটা বিধান সমষ্টি মিলাই পেলাই। আৰু মহিলাখিনি ইতিমধ্যে লৈছে, মেটেৰিয়েল লৈছে আৰু তেওঁলোকৰ থকাৰ কাৰণে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ভোটাৰ ৰাইজক আমি এইটোৱে আহ্বান জনাম যে আপোনালোকে ওলাই আহক, সকলো ওলাই আহক, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক। আৰু আমি আশা কৰোঁ যে আগৰ নিৰ্বাচনত 80%, 82% ভোট গ্ৰহণ হৈছিলে, এইবাৰ যাতে আমি তাতোকৈ বেছি কৰিব পাৰোঁ। ভোট গ্ৰহণ যাতে শান্তিপূৰ্ণভাৱে হয়, আমাৰ গোটেই যাতে নিৰ্বাচন প্ৰক্ৰিয়াটো বাক্সা জিলাত আমি সফল কৰিব পাৰোঁ, তাৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ, সকলোৰে আমি সহযোগিতা কামনা কৰিছোঁ। 62 বৰমা সমষ্টিৰ 49 চেণ্টাৰ নাম্বাৰৰ থালকুছি বাপুজী বিদ্যাপীঠ হাইস্কুলত পঢ়িছোঁ মই। এতিয়া বৰ্তমান কোনো আমি অসুবিধা পোৱা নাই, মেটেৰিয়েলখিনি আমি ৰিচিভ কৰিলোঁ। এতিয়া চেক লিষ্ট কৰাৰ কাৰণে আমি সেই তাত এটা স্পেচ বিচাৰি আছোঁ। চেক লিষ্টখিনি কৰাৰ পিছতহে গম পোৱা যাব ক'ত কি বিজুতি ঘটিব, চাই লওঁ আমি। এতিয়া বৰ্তমান আমি ভোটাৰ ৰাইজক সেইটোৱে আহ্বান কৰিব বিচাৰিছোঁ, আচলতে শান্তিপ্ৰিয়ভাৱে অহাকালি যিটো নিৰ্বাচন হ'ব, সেই নিৰ্বাচনটো শান্তিপ্ৰিয়ভাৱে সমাপ্তি ঘটাব লাগে, যেন কোনো গণ্ডগোল নহয়। আশা কৰিছোঁ আমি ৰাইজৰ সহায় সহযোগ পাম। এতিয়ালৈকে বেলট বাকচ দিয়াৰ ক্ষেত্ৰত তেনেকুৱা আমাৰ হাতত গাইডলাইনটো পৰা নাই। যিহেতু আমাৰ ছেক্টৰ অফিচাৰ থাকিব, তেওঁবিলাকে গোটেই গাইডলাইনটো দিব। আমি জাষ্ট বস্তুখিনিহে ৰিচিভ কৰিছোঁ, মেটেৰিয়েলছখিনি। এতিয়া তাৰপিছত আমাৰ হাতত গোটেই বহুত ইনষ্ট্ৰাকশ্যন আহিব নিশ্চয়। এই মুহূৰ্তত ভাল লাগিছে কিন্তু সেই মুহূৰ্তত, কাৰণ আমি মেটেৰিয়েলছ লোৱাতে কষ্ট পোৱা নাই আৰু আমি আহি পেলাই যিমানখিনি তেওঁবিলাকৰ পৰা ৰেছপন্স পাব লাগিছিল সেইখিনি পাই আছোঁ। জিনৰ পৰা আহিছোঁ প্ৰিজাইডিং অফিচাৰ হিচাপে। আজি নতুন অভিজ্ঞতা পাই ভালে লাগিছে। এতিয়া আমি বৰ্মা কলেজত যাম আৰু এতিয়া বস্তুখিনি ল'লোঁ, তাৰপিছত চেক কৰিম। চেক কৰাৰ পিছত চেক লিষ্টটো তাতে আকৌ দিব দিছে, দি কিনে আমি ভাত চাত খাই গুচি যাম। নাই একো অসুবিধা হোৱা নাই। মই অলপ ৰাতিপুৱাই আহি পাইছোঁতো, ক'ব গ'লে ময়ে প্ৰথম জানি মোৰ ছেকেণ্ড পলিং আৰু মই। তাৰপিছত আছোঁ এতিয়া ভালে, বৰ্তমানলৈকে ভাল। গোটেই মহিলা ভাবোঁ, সম্পূৰ্ণ বিশ্বাস আছে, শান্তিপূৰ্ণভাৱে হ'বই আমাৰ। আৰু ৰাইজক মই সেইটো আহ্বান জনাব বিচাৰিছোঁ, ৰাইজ সকলোৱে নিজৰ নিজৰ ভোটাধিকাৰ কৰক, ভোট দিয়ক শান্তিপূৰ্ণভাৱে, ডিচিপ্লিনভাৱে। আৰু যেতিয়া বৰ্তমান কৰোণাৰ কিবা চলি আছে, ডিচিপ্লিন মেইনটেইন কৰক, সেইটো মই ৰাইজক আহ্বান কৰিছোঁ। চাকৰিয়াল হ'লেও মই ভাল চৰকাৰ হোৱাটো বিচাৰোঁ। এইবাৰ প্ৰথম, আগতে কৰা নাই, এইবাৰ কৰিম বুলি আহিছোঁ আৰু ডিউটি। যাতে সকলোৱে শান্তিপূৰ্ণভাৱে ভোটদান কাৰ্য সম্পন্ন কৰে আৰু আমাক সহায় সহযোগিতা কৰে, এইখিনিৰ তেখেতসকলৰ কাৰণে আহ্বান।